প্ৰয়োজনীয়তা কিমান তোমালোকে মানে বুজি নাপাবা আমি পুলিচে বন্দুকৰ কথা বুজি নাপাওঁ তই বুজি পোৱা কৃষ্ণচন্দ্ৰ পুলিচৰ হাতত বন্দুক থকা আৰু মোৰ হাতত বন্দুক থকাৰ মাজত কিন্তু পাৰ্থক্যতা আছে মোৰ হাতত বন্দুক থকা মানে তোৰ কি বন্দুক আছে কৃষ্ণচন্দ্ৰ লৈ পেলাম বুলি ভাবিছো হয় নেকি অনুভৱ হৈছে প্ৰয়োজনীয়তা আহি পৰিছে বন্দুকে শক্তি দিয়ে ক্ষমতা দিয়ে বন্দুকে অধিকাৰ দিয়ে বন্ধ কৰো এই লেকচাৰটোৰ এই লেকচাৰ বাহিৰত দিবি থানাৰ ভিতৰত দিব নালাগে লকবৰ ভিতৰত সোমাই থৈ দিম তোক শুনিলাতো আজি যদি মোৰ হাতত এটা বন্দুক থাকিলেহেঁতেন মোৰ মুখৰ মাত বন্ধ কৰিব পাৰিলেহেঁতেন নে প্ৰতি মুহূৰ্তত আমাৰ দৰে কিছুমান সাধাৰণ মানুহক এচাম মানুহে বঞ্চিত কৰি আহিছে ছাৰ শোষণ কৰি আহিছে প্ৰতাৰণা কৰি আহিছে তাৰ বিপক্ষে যুঁজ দিবলৈ এটা বন্দুকৰ প্ৰয়োজন হৈছে ছাৰ শোষণৰ বিৰুদ্ধে বন্দুক অবিহনেও যুঁজ দিব পাৰি নোৱাৰি ছাৰ কিয় নোৱাৰি মহাত্মা গান্ধীয়ে অহিংসাৰ পথেৰে যুঁজি স্বাধীনতা আনিছিল কিন্তু এচাম আন্দোলনকাৰীৰ হাততো বন্দুক আছিল কিন্তু স্বাধীনতাৰ মূল ধৈৰ্য বহন কৰিছিল অহিংসাত বিশ্বাসীসকলে কিন্তু এতিয়া সময় সলনি হৈছে ছাৰ তেলৰ পৰা চাহপাতলৈকে আমাক প্ৰতিটো দিশতে বঞ্চিত কৰা হৈছে অৰ্থনৈতিক ৰাজনৈতিক সামাজিক প্ৰতিটো দিশতে আমাক বঞ্চিত কৰা হৈছে তাৰ বাবে প্ৰতিবাদ লাগিবই ছাৰ এই প্ৰতিবাদ কিন্তু কলমেৰো হ'ব পাৰে কলমৰ ভাষা আজিকালি কোনেও বুজি নাপায় ছাৰ কলমেৰে বহুত প্ৰতিবাদ কৰিলো সেইকাৰণে বন্দুকৰ ভাষাৰে বুজাব আহিছে হয় মোৰ হাতত যদি বন্দুক এটা থাকে নহয় চাবা মই কি কৰিম কি কৰিবি একদম এফালৰ পৰা চলাই দিম ধুই নিম এফালৰ পৰা আৰু মুখলৈ নাপাওঁ তাৰ মানে তুই বন্দুকৰ মিছ ইউজ কৰিবি এই কৃষ্ণচন্দ্ৰ মই তেনেকুৱা নকৰোঁ নহয় মই মাতৃভূমিৰ কাৰণে বন্দুক চলাম মাতৃভূমিৰ নাম লৈয়ে বহুতে বন্দুক আৰু সন্ত্ৰাস চলালে নিজৰ সুবিধা লৈছে ইনোচেণ্ট মানুহৰ জীৱন লৈছে মাতৃভূমিক আৰু বদনাম নকৰিবি হৰ মাতৃভূমিৰ নাম লৈ আৰু অশান্তি নকৰিবি আৰু যদি এইবোৰ বন্ধ কৰ বাহ বৰ ডাঙৰ কথা কৈ দিলা হে এষাৰ আই প্ৰাউড অফ ইউ সুস্মিতা সেন বন্দুকেৰে মানুহক ভয় খুৱাব পাৰি অন্তৰ জয় কৰিব নোৱাৰি আপুনি শিক্ষিত মানুহ লেখা পঢ়া কৰা ভাল মানুহ কলমেৰে এনেকুৱাকে লিখক সকলোৱে যাতে ভাবিবলৈ বাধ্য হয় কলমেৰে যুঁজি যুঁজি ভাগৰি পৰিলোঁ হতাশ হৈছোঁ অসমীয়া ডেকা তুমি দাঁত লাচিতৰ তেজ অসমীয়া ডেকাই সহজে হাৰ নামানে লক্ষ্মীনাথ বেজবৰুৱাৰ মাটিৰ ল'ৰাৰ হাতত কলমেহে শুভ পায় কলমটো তীক্ষ্ণ কৰা শব্দবোৰ বন্দুকৰ গুলীতকৈও কঠিন কৰা ইমানেই শব্দৰ বিস্ফোৰণ ঘটোৱা অসমীয়াক শোষণ কৰা প্ৰত্যেক শোষণকাৰী যাতে মাটিত ধৰি পৰে পাৰিবনে ছাৰ পাৰিবই লাগিব শব্দৰ তীখাৰে ভেদ কৰি যোৱা শোষণকাৰী বুকু যাতে হাৰ মানি যায় সিহঁতে বাধ্য হয় আমাৰ অধিকাৰ আমাক ঘূৰাই দিবলৈ পাৰিম ছাৰ পাৰিবই লাগিব উইচ ইউ অল দ্য বেষ্ট থেংক ইউ ছাৰ থেংক ইউ ভেৰি মাছ অ মোনাচনী সুন্দৰণৰ পকা 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 ধাননি অ থানাত বোলে কালি ঘটনা এটা ঘটিল হয়নে অ বোলো কি ঘটনা কোনোবাই বোলে উস্তাদি মাৰি বাস্তু শাস্ত্ৰৰ মতে থানা সজাবলৈ গৈ সেই ছাৰৰ তীব্ৰগতি গালি শুনিলে হয় আমি এইবোৰ শুনা নাই দেই গম নাপাওঁ হ'ব লুকুৱাব নালাগে আমি চব জানো থানাত ভিতৰৰ খবৰ কোনে দিয়ে তোমাক হা সেইকাৰণে তুমি ৰাতিপুৱাৰ পৰা বাস্তুশাস্ত্ৰ ইয়াৰ্কি মাৰি আছা ঘৰত চেনি চাউল আছে নে সেইটো খবৰ নাই বৰ্তমান শিক্ষামন্ত্ৰী কোন সেইটো সুধিলে ক'ব নোৱাৰিবা বায়নৰ ঘৰৰ খোল বজামাকো তোক কোনোবা দিনা সেইকাৰণেহে লাজতে থানালৈ যোৱা নাই ন ডেকা ল'ৰা কি কৰি আছা কি কৰিম আৰু সদায় কৰি থকা কামটোকে কৰি আছো যোৱা নাই নেকি আজি ক'ত যাব লাগে এই কাম ভাগ কৰিবলৈ চাফা গিল চাফা কি হ'ল শুনা নাই নেকি ছাৰ প্লিজ সেই কথাটো পাহৰি যাওকচোন কেনেকে পাহৰিম যিটোহে দৃশ্য দেখিলো মই কালি বিউটি বাহঁতক ক'বলৈ আছেচোন আকৌ ছাৰ প্লিজ সেই কথাটো নক'বচোন মই আপোনাক ভৰিত ধৰিছো ছাৰ নক'ব নক'বচোন 3 লাখকৈ পৰিব তই যাব কৈছিলি 10,000 হ'ব বুলি ইমান টকা ক'ত পাম বাৰু
বাৰু মই এটা কৰি চাম বাৰু দেই ঐ ৰাতিপুৱাই মানুহে মুখত হৰিনাম লয় তই একেবাৰে লাখ টকাৰ হিচাপ ললি কথাটো কি তোক এইবিলাক কথা কৈ লাভ নাই ভণ্টি সহায় নকৰা মানুহক মই একো কথাই নকওঁ হয়নে নহ'বলৈকেনো কি আছে এই বেলেগৰ ভনীয়েকবিলাকক চাব ককায়েকৰ কাৰণে কিমান কি কৰে আমাৰ সেইখন ভাগ্য নহ'ল আৰু এই ৰবিচোন তইনো মোৰ কাৰণে কিডাল কৰিছ আৰে কি কৰা নাই মই তই ৰচোন যদি কৰিছই মোক তাৰে দুটা এক্সাম্পল দেচোন উদাহৰণ এই এৰি কৈ থাকিব নালাগে ক আকৌ কথাটো নহয় মানে ঐ গুচি গ'লে যে মুখৰ লেবেল কেছ কি হ'ল ল'ৰা কি কৈছো বাইদেউ এই ইয়াত যে ভৰি ধৰি আছিলি একো নাই ন ছাৰ মই কেনেকে জানিম বাৰু তুমিহে ভয় ধৰিছা তুমি নিজে কোৱা আপুনি মানুহ ফচাত 1 নম্বৰ কি ফচালো মই নহয় মানে কি ফচালো কোৱা তুমি নিজে কোৱা নহয় কৈ দিলে মোৰো শান্তি লাগিব কচোন এতিয়া একো নাই বাইদেউ একো নাই কেছ কি তাৰ আছে সৰুকে কেছ নহয় তই জানো যদি ক আৰু নিজে সুধিবা কি ক'ব নহয় দাইলত মানে কিবা কোলা আছে পাঁচপন নে কি আছে দেচোন এইটো না গৌতম দা 1 টকা কম নহয় পুৰা 3 লাখ টকা লাগিবই না আপুনি কিবা এটা কৰি কথাটো পাতক ঐ তই যে সেই ৰাতিপুৱাৰ পৰা 3 লাখকে আছ কিয় এই 3 লাখ এই গাঁৱৰ মাটি অলপ বেছি দিম বুলি কি মানে এই 3 লাখ টকা লাগে যে তাৰ কাৰণে কিহৰ কাৰণে 3 লাখ টকা লাগে কিহৰ কাৰণে মোৰ চুলি কৰিব তই পাগল হলি নে কি বাৰু মই কিহৰ কাৰণে পাগল তই গাঁৱত মাটি বেছি পোৱা টকাৰে মূৰত চুলি ৰুবি এতিয়া সেইটোৱে একো ডাঙৰ কথা নহয় নহয় তাতকে সেই গুৱাহাটীত যা গছ পুলি কেইটামান ৰুগে অন্ততঃ মানুহখিনিয়ে ভাল পাব আপোনাক মই এনেকুৱা মানুহ বুলি ভবাই নাছিলো কেনেকুৱা লোকক ফচোৱা কি ফচালোগে মই তোমাক বিউটি বাইদেউ ক'বলৈচোন ধৰিছিলে কথাটো বাৰু সেইবিলাক বাদ দিয়ে এনেই ৰহস্যটো কি কিহৰ ৰহস্য এই গ্ৰিল যে চাফা কৰি আছিলা ৰহস্যটো এই কিয় গ্ৰিল চাফা কৰাৰ ৰহস্য ই কিয় এনেকে পলাই ফুৰিছে আছে ৰহস্য এটা নকলি কিহৰ ৰহস্য কি চাই আছা কিবা এটা চাই আছো কি চাই আছানো চাইছো কিবা এটানো কি আপুনি ইয়াতে কাম কৰে থানাৰ সকলোতকৈ ডাঙৰ চাৰজন কোন এছআই ছাৰ এছআই ছাৰ ডাঙৰ ছাৰক আৰু কিয় লাগে কি কৰি আছা আকাশখন চাই আছো আকাশখন আকৌ তুমি কিয় চাই আছা বাইদেউ আকাশখন যদি ৰঙা হৈ যায় কিমান ভাল লাগিব ন এই আকাশখন আকৌ কেনেকে ৰঙা হ'ব আকাশৰ ৰং নীলাহে জানো কিন্তু এতিয়া যদি ৰংটো যদি ৰঙা হৈ যায় কিমান ভাল লাগিব ন নীলাই থাকিব কিন্তু তাৰ মাজে মাজে ৰঙাও থাকিব ভাবিলেই ভাল লাগিছে মোকে কোৱাচোন একো নহয় নহয় নাই মই ডাঙৰ ছাৰকহে কম ডাঙৰ ছাৰ মানে থানাৰ সকলোতকৈ ডাঙৰ ছাৰকহে কম থানাৰ সকলো আমাৰ এছআই ছাৰক ক'বা মই এছআই ছাৰকহে কম এতিয়া মোকে কোৱাচোন তুমি পাকলি এজনী কি ছোৱালী আকৌ
কি ডাঙৰ ছাৰ? SI ছাৰৰ কথা কৈছো। SI ছাৰ? আপুনি SI ছাৰ নেকি? নহয়। তেনেহলে আপোনাক কৈ লাভ নাই। ৱাই কিয়? মই SI ছাৰকহে কম। কি কেছৰ আহিছে কোৱা আকৌ ভালকে। বাকলি মান অকমান চাজনী কিবা কেছ থাকিব পাৰে নেকি? আৰে এওঁহে কৈ আছে ছাৰৰ লগত বোলে কিবা কথা আছে। কথাটো আছেই, কিন্তু কেছ নহয়, বেলেগ কথাহে। বেলেগ কথা? তই মোক দেখিলে পলাও যে কথাটো কি? তাৰ ৰহস্যটো ফাটি হ'ব বুলি ন? তাক এনেকে কৈ থাকিব বুজিছে? সেইটো বাদ দে, এতিয়া ভিতৰত থকা ছোৱালীজনী কি কৰ সেইটো ভাব। ঘৰৰ পৰা পলাইহে নাইতো। সেইটোৱেতো উলিয়াব লাগিব সুধি। আৰে উলিয়াব কেনেকে? কিবা ক'ব লাগিব নহয় তাই। তাই টেম্পাৰটো চাচোন, আমাৰ আগত একো কথাই নকয়, চাহ আহিলেহে কয়। কোনটো যুগৰ ছোৱালীটো তেনেকুৱাই। টিকলি, কি কৰি আছা? আকাশখন চাই আছো। আকাশখন আকৌ তুমি কিয় চাই আছা? বাইদেউ, আকাশখন যদি ৰঙা হৈ যায় কিমান ভাল লাগিব ন? আকাশখন আকৌ কেনেকে ৰঙা হ'ব? আকাশৰ ৰং নীলাহে। জানো, কিন্তু এতিয়া যদি ৰংটো যদি ৰঙা হৈ যায় কিমান ভাল লাগিব ন? নীলাই থাকিব, কিন্তু তাৰ মাজে মাজে ৰঙাও থাকিব, ভাবিলেই ভাল লাগি যায়। ভিতৰ ছোৱালীজনী দেখিলানে? কোন? নেজানো। কি হৈছে? সেয়াতো আৰু গম নাপাওঁ। কিবা ছাৰকহে ক'ব হেনো। সঁচা নি? কিন্তু ছোৱালীজনীৰ লগত কথা পাতি থাকিলে কিবা ছোৱালীজনী পাগলো লাগে। নাপায় বিপি, সৰু ছোৱালী। তুমি কথা পাতি চোৱাগে যোৱাচোন। কথা একো লিংক নাই। আকাশৰ ৰং বোলে ৰঙা। আকাশৰ ৰং ৰঙা? সেইটো তুমি কথা পাতি চোৱাগেচোন যোৱা। ঠিক আছে উবাও, আমি কথা পাতি চাই আছো। মই এইখিনিতে উবাই আছো। বন্তি, কি চাই আছা? বাহিৰলৈ চাই আছো। তোমাৰ নামটো কি? পলি। বা, বৰ ধুনীয়া নাম। বাইদেউ, নামটো ধুনীয়া হলেনো কি হব যদি কামবোৰ ধুনীয়া নকৰো? পৃথিৱীখন ধুনীয়া কৰি ৰখাৰ দায়িত্ব জানো আমাৰ নহয়? বা, তুমিতো বহুত ডাঙৰ কথা কৈ দিছ। একো ডাঙৰ কথা নহয় বাইদেউ, এয়া একেবাৰে সৰু কথা, খালি আমি নাভাবো। তুমি কি কৈছো আমি বুজা নাই। মই এটা সপোনৰ কথা কৈছো বাইদেউ। সপোন? কি সপোন? বাকলি, চব দেখোন গছৰ পুলিহে। তাকেতো, বস্তুবিলাক কিয় আনিছে বা? দেখিবলৈ আনিছে নি? বিক্ৰী কৰিলে আমাকো বেছি লাগে। সেইটোতো হয়। হাতত গছৰ পুলি, মুখত একো লিংক নাইকিয়া কথা। কেছ কি? ৰহস্য আছে। তই আজি বৰ ৰহস্য মাৰি আছো। ৰঞ্জু হাজৰিকা নেকি তই? কথা কবলৈ আহে। কি হৈছে ছাৰ? ছাৰ, এইটো চাচোন। বাস্তু শাস্ত্ৰ বুলি এইকেইদিন মোৰ মূৰ খালা। এইবাৰ আকৌ গছৰ পুলিত ধৰিছে। ছাৰ নহয়, আজি কেছ বেলেগ। মানে? নীলা আকাশ, তাৰ মাজে মাজে ৰঙা কৃষ্ণচূড়া, হালধীয়া সোণাৰু। কল্পনা কৰকচোন, কিমান ভাল লাগিব। বাহ, কি মজা লাগিছে। বতাহত কৃষ্ণচূড়াবোৰ উৰিছে, হালধীয়া সোণাৰুবোৰ উৰিছে, সেউজীয়া গছবোৰ হালি জালি উঠিছে। Oh my God, আমি কি ৰোমান্টিক। সৰি ছাৰ। আপুনি SI ছাৰ ন? য়েছ। মই আপোনাৰ ওচৰলৈকে আহিছিলো। অকলে আহিছা? হয়। কিয়? এটা অনুৰোধ কৰিবলৈ। কি অনুৰোধ? মই সদায় আজৰি সময়ত ওলাই আহি কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰো। যেতিয়া কৃষ্ণচূড়াবোৰ ডাঙৰ হ'ব, ফুল ফুলিব, আমাৰ চৌপাশখন কিমান ভাল লাগিব ভাবকচোন ছাৰ। তোমাৰ চিন্তাক মই চেলিউট কৰিছো। চেলিউট কৰিব নালাগে ছাৰ, মাত্ৰ সকলোকে এবাৰ কৈ দিয়কচোন যে সকলোৱে কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি চৌপাশটো ৰঙীন কৰি তোলক। আই এম প্ৰাউড অফ ইউ পলি। আহা, এই শুভ কামটো আমাৰ থানাৰ পৰাই আৰম্ভ কৰো। কাম। থানাততো চব ব্যস্ত হৈ আছে, সেই চাঞ্চতে মেডামৰ লগত দুটামান কথা পাতি।
ছাৰসকলে কয়, আকৌ মাহঁতে কয়, আজিকালি মানুহবোৰৰ মনবোৰ বেয়া হৈ গৈছে, হয়নে ছাৰ? কিছু কিছু ক্ষেত্ৰত হয়। এইবোৰ কিয় হৈছে ছাৰ? বিভিন্ন কাৰণত বৰ্তমান সমাজখন খুব মেকানিকেল হৈ পৰিছে। সকলোৱে নিজক লৈ ব্যস্ত। তুমি এইবোৰ কথা বুজি নাপাবা। ছাৰ, আচলতে মানুহৰ মনৰ ৰংবোৰ নাইকিয়া হৈ গৈছে নেকি ছাৰ? তুমি জানানে তুমি কিমান ডাঙৰ কথা এটা কৈছা? নাজানো ছাৰ, কিন্তু মই ভাবো আমাৰ মানুহৰ মনৰ ৰংবোৰ নাইকিয়া হৈ যোৱাৰ কাৰণে সমাজখনত ইমান অশান্তি হৈছে। মই নাজানো তোমাৰ বয়স কিমান, কিন্তু এইটো বয়সত এনেকুৱা কুৱেশ্যন। আচলতে তুমি কোন? মই এজনী সপোন দেখা ছোৱালী ছাৰ। সপোন দেখা ছোৱালী? হয় ছাৰ, মই সপোন দেখোঁ কি আমাৰ চৌপাশে ৰঙা কৃষ্ণচূড়াৰে ৰঙীন কৰি তুলিছে। হালধীয়া সোণাৰু ৰঙে ৰঙাখিনি সতেজ কৰি তুলিছে। চবফালে ৰঙেই ৰং। ক'ত যোৱা পিতাই? আপুনি ক'ত যায় ছাৰ? মোৰতো থোৱা বাৰু, তুমি ক'ত যোৱা? মই মানে হেৰি ছাৰ। হেৰিটো আকৌ কি সন্মুখত ৰৈ আছাচোন। আপুনিনো মোৰ পিছে পিছে আহিব লাগে কিয়? নাই অহা নহয় পিতাই, তোমাৰ ধৰা পৰা যুগ আছে যে ধৰা পৰি গ'লা চোৱাচোন। কি ধৰা পৰিলেনো? কথাটো বাৰু মই বেলেগৰ কাম চোৱাম, বাকী আজি গ্ৰিল নে বাৰান্দা? মই গৈ থাকো ছাৰ। বেচেৰাটো, আজি মই এক পাৱাৰলেছ কৰি দিলো। তাৰমানে মই পাৱাৰফুল হৈ গ'লো। এইবিলাক কথা তোমাক কোনে শিকাইছে বেটা? আমাৰ চাৰিওফালৰ পৰিৱেশে ছাৰ, চাৰিওফালে শুকান প্ৰদূষণ, সেইবোৰে আমাৰ মনবোৰ বেয়া কৰিছে। আৰু মনবোৰ বেয়া হোৱাৰ কাৰণে সমাজখনত ইমান অশান্তি হৈছে। আৰু সেইকাৰণে তুমি চাৰিওফালে কৃষ্ণচূড়াৰ পুলি লগাব বিচাৰিছা? হয় ছাৰ, মই সদায় আজৰি সময়ত ওলাই আহি কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰোঁ। যেতিয়া কৃষ্ণচূড়াবোৰ ডাঙৰ হ'ব, ফুল ফুলিব, আমাৰ চৌপাশখন কিমান ভাল লাগিব ভাবকচোন ছাৰ। তোমাৰ চিন্তাক মই চেলিউট কৰিছো। চেলিউট কৰিব নালাগে ছাৰ, মাত্ৰ সকলোকে এবাৰ কৈ দিয়কচোন যে সকলোৱে কৃষ্ণচূড়াৰ পুলি ৰোপণ কৰি চৌপাশটো ৰঙীন কৰি তোলক। I am proud of you, পলি। আহা, এই শুভ কামটো আমাৰ থানাৰ পৰাই আৰম্ভ কৰোঁ। কাম। আমি তোমাক মিছাতে ভুল ভাবি আছিলো। তোমাৰ চিন্তাবোৰ ইমান ভাল। পলিৰ চিন্তাক আমি সঁচাই এপ্ৰিচিয়েট কৰিছো। এটা কোনেও নভবা চিন্তা এই সৰু ছোৱালীজনীয়ে কৰিছে। ঠিকে কৈছে ছাৰ, যেতিয়া চাৰিওফালে কৃষ্ণচূড়াৰ ৰঙা ৰঙেৰে ৰঙীন হৈ পৰিব, তেতিয়াহে আমাৰ সকলোৰে মনবোৰ সতেজ হৈ থাকিব। আৰু তেতিয়া ক'তো অশান্তি নহ'ব। আহা, ব'লা। ব'লা ছাৰ। তোমাৰ সপোনটো আমাৰ সপোন বুলি ভাবি ললো। আমিও বিচাৰো আমাৰ চৌপাশটো কৃষ্ণচূড়া গছেৰে আৱৰি থাকক। ছাৰ, চৰকাৰে দেখোন প্ৰত্যেকে এজোপা এজোপা কৃষ্ণচূড়া গছৰ পুলি ৰোৱাটো কম্পালচৰি কৰি দিব পাৰে। ছাৰ, সেউজীয়া গছ, তাৰ মাজত কৃষ্ণচূড়াৰ ৰঙা ফুল, কিমান ধুনীয়া লাগিব। ছুইজাৰলেণ্ডে আমাৰ অসমক পাত্তাই নাপাব। পলি, তোমাৰ সপোনবোৰ এদিন বাস্তৱ হ'ব। কৃষ্ণচূড়াৰ ৰঙা ৰঙেৰে আমাৰ গোটেই অসমখন আৱৰি থাকিব। এয়া আমাৰ বিশ্বাস। আহা। অপৰাধী নপলাবি, দগাবাজি নকৰিবি, অপৰাধীৰ অতপালি আজি হ'ব বতৰ, অনিয়ম আৰু অনীতিৰো হ'ব আজি দমন, অসুৰৰে পৰিণাম, কানুনৰে অভিযান, সকলোৰে সমিধান, দেহৰ বাৰী আউটপোষ্ট, 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 দেহৰ বাৰী আউটপোষ্ট। সহযোগ কৰিলে